লাজ নাই তোমাৰ, ইচ্ছা নকৰে কিছু কৰিবলৈ, মনে নিবিচাৰে যে মই কিবা কৰি দেখাম। আৰে ভাই, মাথো সপোন চালেই নহয়, সেই সপোনটোক পূৰণ কৰাৰ কাৰণে পৰিশ্ৰমো কৰিব লাগে। আৰু তোমাৰ সপোনটো যিমান ডাঙৰ হ'ব তোমাৰ পৰিশ্ৰমো সিমানে বেছি কৰিব লাগিব। আৰে ভাই, সকলো যদি ইমানেই সহজ হ'লে হয় তেন্তে সকলোৱে দেখোন শচীন, বিল গেটছ, আম্বানী, ইলন মাস্ক হৈ যাব। নহয়, মাথো সপোন চালেই নহ'ব, সেই সপোনটোক পূৰণ কৰাৰ কাৰণে পৰিশ্ৰম, ত্যাগ আৰু সকলো ধৰণৰ যন্ত্ৰণা তোমাক সহ্য কৰিব লাগিব। আৰু যেতিয়া তুমি সেই বস্তুৰ যোগ্য হৈ যাবা, চাবা তেতিয়া তোমাৰ সপোন এনেই পূৰণ হৈ যাব। ঘৰত বহি শুই থাকি কেৱল ভাবিলেই নহ'ব যে মই এইটো কৰিম, সিটো কৰিম, এইটো হ'ম, সিটো হ'ম। হয়, তোমাক কিবা কৰিব গ'লে, তোমাৰ কিবা হ'ব হ'লে আগত একশ্যন ল'ব লাগিব, কাম কৰিব লাগিব। সেইটো বস্তুৰ পিছত তোমাক দৌৰিব লাগিব। সফলতা ইমান সহজতে নাহে। সফলতা পাব হ'লে তোমাক জেদী হ'ব লাগিব, সাহসী হ'ব লাগিব, নিজৰ 100% দি সপোন পূৰণ কৰাৰ কামত লাগি যাব লাগিব। আৰু সপোন সেইটো নহয় যিটো তুমি টোপনিত চোৱা, সপোন সেইটো যিটোৱে তোমাক টোপনি যাব নিদিয়ে। আৰু আজি যদি তুমি সপোন পূৰণ নকৰা তেন্তে অহাকালি বেলেগ কোনোবাই তাৰ সপোন পূৰণ কৰাৰ কাৰণে তোমাক লেবাৰ হিচাপে লগাই দিব। লাইফত ডাঙৰ কিবা কৰিব হ'লে ৰিস্ক তোমাক ল'বই লাগিব, যন্ত্ৰণা তোমাক সহ্য কৰিবই লাগিব। ভাল বস্তু কেতিয়াও সোনকালে নাহে, আৰু বহু কষ্টৰ পিছত যিটো বস্তু আহে সেইটো পাৰ্মানেণ্ট ৰৈ যায়। সৰু সুৰাটো সকলোৱে কৰে, তোমাক ডাঙৰ কিবা কৰি দেখাব লাগিব, তোমাক হিষ্টৰী ক্ৰিয়েট কৰিব লাগিব। বহুত হৈছে ভয়ত থকা, বহুত হৈছে এক্সকিউজ দেখুওৱা, বহুত হৈছে আজি নহয় কালি, কালি নহয় পৰহি, আৰু নহয় লেটছ বিগিন দ্য গেম, য়েছ দ্য গেম অফ ছাকচেছ। সকলোকে দেখাই দিয়া যে তুমিও কৰিব পাৰা, এটাই টাৰ্গেট মূৰত ৰাখা যে তোমাক কৰিবই লাগিব। গতিকে যিমানেই বাধা নাহক কিয় এৰি দিলে নহ'ব। তুমি অকলেই যথেষ্ট সকলো প্ৰতিকূলতাৰ বিৰুদ্ধে যুদ্ধ কৰাৰ কাৰণে। তুমি অকলেই যথেষ্ট তোমাৰ সপোন পূৰণ কৰাৰ কাৰণে। দেখাই দিয়া তোমাৰ ক্ষমতা, বুজাই দিয়া সকলোকে যে তুমি সকলোৰে উত্তম। তোমাৰ জেদ, তোমাৰ সাহস, তোমাৰ ক্ষমতা, তোমাৰ পৰিশ্ৰম যদি ঠিক থাকে তেন্তে তোমাক কোনেও বাধা দি ৰাখিব নোৱাৰে, বিকজ ইউ আৰ এ ছুপাৰ হিৰো। বন্ধুসকল, ভিডিঅ'টো আপোনালোকৰ কেনে লাগিল? ভাল লাগিলে লাইক কৰিব, কমেণ্টছ কৰিব আপোনাৰ মতামত, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।